নাম আছিল পংকজ দাস মামাৰ আমি 27 তাৰিখে শুনিছিলোঁ যে মামাৰ কিবা এটা আকস্মিক বিয়োগ হৈছে আমাক অফিচৰ পৰা ফোন কৰিছিল ফোন কৰি কিনে আমি এনেকৈ গম পাইছোঁ তাৰপিছত পোষ্টমৰ্টেম ৰিপৰ্টটো আননোন আহিছে আমি গম নাপাওঁ মামা এয়াৰ ফ'ৰ্চত চাকৰি কৰিছিল 2011ৰ পৰা বৰ্তমানলৈকে কৰ্মৰত আছিল তেওঁ ইউপিৰ সাহাৰানপুৰত আছিলে তেওঁ হয় আমি 27 তাৰিখে শুনিছোঁ একো গম পোৱা নাই আমি আকস্মিক অন ডিউটি তেওঁৰ বিয়োগ হৈছে আৰু বাইক 6 জনী পত্নী আছে তেওঁৰ বিয়া যোৱা এই ফেব্ৰুৱাৰীৰ 25 তাৰিখে 3 বছৰ হ'ল হয় এইখিনিয়ে আৰু মোৰ সৰু মাহীৰ লগত 26 তাৰিখে কথা পাতিছিল তেতিয়ালৈকে সব নৰ্মেলে আছিল তেওঁ 26 তাৰিখে কথা পাতিছিল আৰু 27 তাৰিখে ৰাতি আমি 11:53 খবৰটো পাইছোঁ আছিলে বহুত ভাল আছিলে বহুত ফ্ৰী আছিল আমাৰ লগত মোৰ ভাইটি হয় সৰু ভাইটি ই এয়াৰ ফ'ৰ্চত চাকৰি কৰিছিল সি চাকৰি পাইছিল 2010ত সি চাকৰি পাইছিল এয়াৰ ফ'ৰ্চৰ ছেপ্টেম্বৰ মাহত তেনেকৈ সি চাকৰি কৰি আছিল কৰি এতিয়া নিয়তি হঠাতে আমি বেয়া খবৰটো পালোঁ ইউপিৰ সাহাৰানপুৰ নামৰ ঠাইত সি অন ডিউটিতে আছিল ডিউটি চলি থকা অৱস্থাতে আৰু কি হ'ল ৰাতি আমাক লগিন ফোন কৰিছে পংকজৰ ঘৰৰ মানুহ যাব লাগে তাত চিৰিয়াছ বুলি এনেকৈ আমি মানুহ পঠাই দিলোঁ আৰু তাৰপিছত আজি এই অৱস্থাই আহি পেলাই ঘটনাটো 27 তাৰিখে ৰাতি ফোন কৰিছে তাৰ পৰা শান্ত প্ৰকৃতিৰ আছিল সৰুৰ পৰা মেধাৱী মেট্ৰিকতো সি ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰিছিল জালা হাইস্কুলৰ পৰা সৰুতে সি শংকৰদেৱতে পঢ়িছিল কৃষ্ণকান্তৰ পৰা সি HS পাছ কৰিছিল তাৰপিছত বজালী কলেজতো সি ডিগ্ৰীত এডমিশ্যন লৈছিল ডিগ্ৰী পঢ়ি থাকোঁতে সি CITত ছিট পালে CIT কৰি থাকোঁতে সি ইফালে এয়াৰ ফ'ৰ্চত চাকৰি পালে তাৰপিছত আৰু CIT বাদ দি এয়াৰ ফ'ৰ্চত গুচি গ'ল খুব মেধাসম্পন্ন ল'ৰা আছিল ফোন কৰিয়ে থাকে 24 তাৰিখেও সি ফোন কৰিছিল তাৰ অলপ গা বেয়া বুলি কৈছিল ভাই মোৰ গা বেয়া তথাপি ডিউটি কৰি আছোঁ মই ক'লোঁ তই হেৰি কৰ ধন যদি অফিচাৰক কৈ পেলাই কৰিব পাৰা তই ৰেষ্ট লৈ ল চৰ্দি বুলি কৈছিল তই অলপ ভালকৈ খা খাদ্যটো কৰিবি কিন্তু তাৰ অলপমান যিহেতু ফ'ৰ্চৰ হেৰি তাহোন খুব বেছি হেৰি লগিন সি তাহোন ডিউটি কৰিব লাগে আমাৰ চিভিলৰ নিচিনাকৈ তাহোন বাৰু পটকৈ নাপায় তেনেকুৱা এনেকৈ সি ডিউটি কৰিয়ে আছিল তাৰপিছত 26 তাৰিখে তাৰ লগত ফোনত কথা পতা হোৱা নাই 27 তাৰিখে ঘটনাটো হ'ল ঘটনাটো ৰাতি গম পালোঁ আমি এনেকৈ गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाय होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन